নমস্কাৰ সকলোকে মোৰ চেনেল নিতামণি আছামিজ ব্লগৰ নতুন ভিডিঅ'লৈ আহৰা হৈছে আপোনালোকৰ ভাল আৰু বহুত বেছি ভালে আছে মোৰো বেয়া নহয় আজি আমি আহি আছো টিকেশ্বৰী মন্দিৰলৈ আৰু আজি মাঘৰ 1 তাৰিখ হেয়ে মন্দিৰলৈ বুলি ৰাওনা হলো মোৰ লগত আহিছে ভতিজা বোৱাৰীৰ পঞ্চীহত আৰু মই আমাৰ বাবুয়ে গাড়ী চলাইছে গতিকে আমি হাতাই আজি টিকেশ্বৰী মন্দিৰলৈ আহিছো যেটো আজি মাঘৰ 1 তাৰিখ আৰু আমি পাই গলো টিকেশ্বৰী মন্দিৰ এয়া গাড়ী আমি ওপৰত আহিম গাড়ীখন মানে চাই ললো যেটো বহুত যাত্ৰীৰ সমাগম হৈছিল গাড়ীৰ হবৰ এনেকে জাগা নাই বুলি ক'ব পাৰি আৰু বহুতো পিকনিকৰো মানুহ আহিছে আৰু আমিও এইফালে মন্দিৰৰ মানে ছাতি দিবৰ কাৰণে দোকানত সোমালো আমি আটায়ে যেটোকে আমি ছাতি দিম ওপৰত গুটিকে ছাতি কিনে ললো আৰু ফুটপাত খোৱা নহ'ব কিজানি আজি যেটোকে আমাৰ বেলেগ প্ৰগ্ৰাম আছে আৰু এইফালে চাক ইমান গাছৰ তলত মানে ইমান ধুনীয়া পৰিৱেশ তাত পিকনিক পাৰ্টি আহিছে সকলো পিকনিক পাৰ্টি ৰন্ধা বঢ়াত লাগি গৈছে আৰু আমি এতিয়া গৈ আছো ওপৰলৈ আৰু ইহঁতো আগবাঢ়ি গৈ আছে আৰু আমিও গৈ আছো আৰু আপোনালোকক গোটেইখিনি ভিডিঅ'ত মানে কি চালো আৰু টিকেশ্বৰী মন্দিৰৰ গোটেইখিনি পৰিৱেশ আপোনালোকক মোৰ এই ভিডিঅ'ৰ জৰিয়তে দেখাম বুলি ভাবিছো গতিকে আপোনালোকে অকণ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব এটা গণেশ মন্দিৰ আৰু এই গণেশ মন্দিৰত আমি ছাতি দিবৰ কাৰণে মানে ৰৈ গলো যেটোকে আৰু ওপৰতো বেলেগ মন্দিৰ আছে বহুত বছৰ আগতে আহিছিলো সৰুতে এদিন আৰু এতিয়া বহুত বছৰৰ মূৰত আজি আহিছো আমি গীতা আৰু মই এনেকৈ ছাতি দি আছো আৰু বাকী আৰু ওপৰৰ ফালে কি আছে সেইটো চাম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু লাহেকৈ আমি ওপৰলৈ উঠি আছো যেটোকে পাহাৰৰ ওপৰত বহুতখিনি উঠিব লাগে গতিকে আমি ওপৰলৈ গৈ আছো আৰু আপোনালোককো দেখাম বাৰু আহক আমাৰ লগতে আৰু ইয়াতে এটা পুখুৰী আছে বহুত বছৰীয়া পুখুৰী আপোনালোকক দেখালো মেইন মন্দিৰ হয় আৰু বহুত পূজাৰী মানে আহিছে যাত্ৰীবিলাক আহিছে আৰু কিছুমানে ভোগ ভাত খাব আৰু কিছুমানে যেটোকে ছাতি দিব সকলোৱে ভোগ ভাত নাখায় আমিও নাখাওঁ আমি ছাতি দিবলৈ গৈছোঁ আৰু ইয়াতে গছ তলত এনেকৈ ৰঙা কাপোৰ বান্ধিব লাগে আমাৰ বাবু আৰু আমাৰ গীতাঞ্জলিও এনেকৈ ৰঙা কাপোৰ বান্ধিলে ইয়াতে যেটোকে আমি গৈছোঁ সিহঁতে বান্ধিলে আমি নাবান্ধিলোঁ আমি ছাতি বন্তি দিলোঁ অকল আৰু এইফালে আছে আমাৰ দেৱীৰ পদযুগল আৰু সেই দেৱীৰ পদযুগলো মই দেখাবলৈ চেষ্টা কৰিম আৰু এইফালে আছে কমিটিৰ মানুহ আৰু টিকটবিলাক মানে কাটি আছে যোনে ভোগ খায় আৰু এইফালে মানুহৰ মানে শাৰী মানে হৈ আছে লাইনত মানে মন্দিৰত সোমাব যেটোকে বহুত মানুহ হৈছে আমিও গৈ লাইনত শাৰী পাতি থিয় হ'লো আৰু এয়া মোৰ পিছফালে আমাৰ বাবু আৰু গীতাঞ্জলি থিয় হৈ আছে আমি এই লাইনতে থিয় হ'লো লাইনটো বহুত দূৰৰ পৰা আছে মই লাইনটো সৰুৰ পৰা কলৈকে আছে মই দেখাবলৈ চেষ্টা কৰিম এইটো এটা মেইন মন্দিৰ হয় আমি ইয়াতে সোমাব লাগে বা ভিতৰ ফালে আৰু এইফালে চাক বেকাকৈ লাইনটো গুচি গৈছে এইফালে বহুত দূৰলৈ গুচি গৈছে মই লাইনটো দেখাম আপোনালোকক চাই থাকিব আৰু বাহিৰৰ ফালেও দেখাবলৈ চেষ্টা কৰিম বাহিৰৰ পৰিৱেশটো কেনেকুৱা ওপৰৰ পৰা আৰু ইয়াতে বলি হয় পূজা পাতল কৰিলে ইয়াতে বলি হয় এইখিনি বলি দিয়া ঠাই আৰু চাক এতিয়ালৈকে আমি লাইনতে আছো কিমান দীঘল লাইন বহুত দূৰৰ পৰা আহিছে লাইনটো দেখালো আপোনালোকক দৰ্শনৰ বাবে শাৰী পাতি লাইন ধৰক আৰু এইফালে ভিতৰত ছাতি জ্বলাই আছে আৰু ভিতৰত সোমাই যাব লাগিব যেটোকে আৰু বহুত ভিতৰলৈকে সোমাই যাব লাগে আৰু ভিতৰত খুব আন্ধাৰ হয় আমি এবাৰ মানে গৈ ভিতৰ ভাগ পালোগৈ
মেইন মন্দিৰৰ ভিতৰ ভাগত খুব আন্ধাৰ হৈ আছিলে মাত্ৰ এটা লাইটে জ্বলি আছিলে এনে কভাৰ কৰা নাছিলে আৰু এনেকৈ আমি শাৰী পাতি ৰৈ আছোঁ আটাইয়ে আৰু এইফালে এখন দুৱাৰমুখ আছে বাহিৰলৈ ওলাই যাব পাৰে যোনে মানে ছাতিশলা সোনকালে লগাই দিয়ে সেয়াই এইফালে ওলাই যায় বাহিৰ ভাগ আৰু মই ভিতৰৰ পৰা বাহিৰ ভাগ দেখি আছোঁ আৰু মই কেমেৰাৰে মানে তুলিব মানে চেষ্টা কৰিছোঁ এয়া মই ভিতৰৰ পৰা এই বাহিৰ ভাগ দেখাবলৈ চেষ্টা কৰিছোঁ দুৱাৰমুখেৰে পৰিৱেশটো ইমানে ধুনীয়া সেউজীয়া আৰু প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ এখন ধুনীয়া ঠাই আৰু এইফালে আছে ভোগঘৰ ইয়াতে ভোগ খালে তাত বনাই দিয়ে আমি যিহেতুকে ভোগৰ যোগাৰ নিয়া নাছিলোঁ আমি খোৱা নহ'ল গতিকে আপোনালোকক মই ভিডিঅ'টো দেখালোঁ কেনেকুৱা পালে জনাব কমেণ্ট কৰি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নপাহৰিব গতিকে আজিলৈ আহিছোঁ বাই বাই